উন্নয়ন খণ্ডত মিছেছ ডান্স একাডেমীৰ উদ্যোগত এক চূড়ান্ত প্ৰতিযোগিতা আয়োজন কৰা হয়। মৰিগাঁও জিলাৰ খেলমহাৰণ চলি থকা অৱস্থাতে আজি দেওবাৰে মৈৰাবাৰী উন্নয়ন খণ্ডত মিছেছ ডান্স একাডেমীৰ উদ্যোগত চূড়ান্ত নৃত্য প্ৰতিযোগিতা অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী অংশগ্ৰহণ কৰে। তাৰে প্ৰতিযোগিতাৰ মাজতে প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ পৰা অহা প্ৰতিযোগী নিখিল মাৰ্ক, দ্বিতীয় স্থান লাভ কৰে দিয়া সূত্ৰধাৰ গোৱালপাৰা আৰু তৃতীয় স্থান লাভ কৰে কামৰূপৰ পৰা অহা ছানিদুল ইছলামে। লগতে অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিজন প্ৰতিযোগীকে এখনিকৈ মানপত্ৰ প্ৰদান কৰে। ধন্যবাদ জনাইছোঁ। MRS ডান্স একাডেমীয়ে সদৌ অসম ভিত্তিত এক ডান্স কম্পিটিশ্যন আৰম্ভ কৰিছিলে। আজি সফল সমাপ্তি হৈছে। মৈৰাবাৰী ব্লকৰ যিটো আমাৰ অডিটৰিয়াম, তাত বিভিন্ন ঠাইৰ পৰা আমাৰ প্ৰতিভা সম্পন্ন শিল্পীসকল আহিছে। তেওঁলোকৰ যি প্ৰতিভা দেখা পালোঁ সঁচাকৈ ভাল লাগিছে, কাৰণ ডান্স একাডেমীয়ে সমাজৰ কাৰণে কিবা এটা কৰি আছে। উদ্যোক্তাসকলক আমি ধন্যবাদ জনাইছোঁ, বিশেষকৈ ইলিয়াছ আহমেদ, আমাৰ ডান্স একাডেমীৰ লগত জড়িত যিসকল ব্যক্তি আছে সকলোলৈকে মই ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ যি সহযোগিতা, সঁচাকৈ আপোনালোকে নিশ্চয় চাইছে, ৰাইজৰ সহযোগিতা প্লাছ যিসকল নৃত্যশিল্পীয়ে নৃত্য পৰিৱেশন কৰিছে, ইমান সুন্দৰ, তেওঁলোকৰ মাজত যে ইমান লুপ্ত প্ৰতিভা লুকাই থকা প্ৰতিভা যি বিকশিত কৰাৰ কাৰণে ডান্স একাডেমীৰ এই প্ৰচেষ্টা সদায় চলি যাওক। সদায় তেওঁলোকে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লওক, আমিও সহযোগ কৰিম। ইতিমধ্যে আমি ঘোষণাও কৰিছোঁ, আমাৰ যিসকল মিডিয়া পাৰ্টনাৰ আছে সকলোৱে মিলি পেলাই আমাৰ মিডিয়া পাৰ্টনাৰসকলে অৰ্গেনাইজ কৰিব এনেকুৱা এটি অনুষ্ঠানৰ, আৰু MRS ডান্স একাডেমী তাত সহযোগিতা কৰিব। আমাৰ ভাল লাগিছে, আমি সকলোকে ধন্যবাদ জনাইছোঁ। খালি আমাৰ যিসকল আমাৰ বিচাৰকসকলৰ যিটো সিদ্ধান্ত, কোনে তাত ডিনাই কৰিব নালাগে, কাৰণ বিচাৰকৰ দুটা চকুৰে তেওঁলোকে যাক বিবেচনা কৰিছে, দুগৰাকী খুব ভাল প্ৰতিভাসম্পন্ন বিচাৰক আমি আনিছোঁ। তেওঁলোকে জাজ কৰিছে, বিচাৰ কৰিছে, সিদ্ধান্ত দিব। এতিয়াও সিদ্ধান্ত দিয়া নাই, কোন বিজয়ী হয় পিছত আমি ঘোষণা কৰিম। ধন্যবাদ। মোৰ নাম ইলিয়াছুদ্দিন। আজি MRS ডান্সিং লীগ अपना টেলেণ্ট দেখা যাওঁ। অৰ্গেনাইজাৰ MRS ফিল্ম এণ্ড ইভেণ্ট মুম্বাই, আৰু মোৰ হেড অফিচটো মুম্বাই আছে। মই ব্ৰাঞ্চ লৈছোঁ, মৰিগাঁও ব্ৰাঞ্চটো মোৰ, আৰু মোৰ দায়িত্বত দিয়া গৈছিল এইটো প্ৰগ্ৰাম अपना টেলেণ্ট দেখা যাওঁ। আজি বহুত দিন ধৰি প্ৰায় 3 মাহ ধৰি আমি অডিশ্যন লৈছোঁ গোটেই অসমত। আজি গ্ৰেণ্ড ফাইনেলি চূড়ান্ত প্ৰতিযোগিতা আজি আমি মৈৰাবাৰী অনুষ্ঠিত কৰিছোঁ, আৰু খুব ভালেই গৈছে। ভাল পাৰ্টিচিপেট আহিছে, গোৱালপাৰাৰ পৰা আহিছে, তেজপুৰৰ পৰা আহিছে, আৰু বহুতো অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াত পাৰ্টিচিপেট কৰি পিনি আহিছে। এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই, জাজেছসকলে ৰিজাল্ট ওলাব। সকলোকে ধন্যবাদ জনাই। আজি ৰাইজৰ কিমান সহযোগিতা পাইছে প্ৰগ্ৰামত? ৰাইজৰ সহযোগিতাটো বহুত পাইছোঁ, লগতে আমাৰ মিডিয়া পাৰ্টনাৰবিলাকৰ বহুত সহযোগ পাইছোঁ, আৰু ভৱিষ্যত আৰু ইয়াতকৈ ডাঙৰকৈ কৰিবলৈ মন আছে। আপোনালোক থাকিব, ৰাইজক আহ্বান জনাওঁ যে এনেকুৱা প্ৰগ্ৰাম, যাতে এনেকুৱা অনুষ্ঠান কৰিবলৈ আগবাঢ়ি আহে ছবি। জনামতে আপোনাৰ এখন ডান্স একাডেমি আছে, ক'ত আছে? মোৰ ডান্স একাডেমীৰ নাম হৈছে MRS ডান্স একাডেমী, আৰু MRS ডান্স একাডেমী লাহৰীঘাট আছে এটা,
আৰু এটা আছে মৈৰাবাৰী আপুনি এমআৰএছ ডান্স একাডেমীৰ স্বত্বাধিকাৰী হয় মৈৰাবাৰীৰ পৰা বাছুৰ আহমেদৰ ৰিপৰ্ট নিউজ 365 অসম